খাম ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল পল ব্লগছ আজি এটা বিশেষ ভিডিঅ'টো নহয় আজি ভিডিঅ'টো এটা সাধাৰণ ভিডিঅ' হ'ব আৰু ভিডিঅ'টো মোৰ মানে আমাৰ খানা আছে ঘৰত খানাটো আপোনালোকক দেখুৱাব বিচাৰোঁ কাৰণ মই আপোনালোকক মাঘ বিহুৰ ভিডিঅ'টো ৰংঘৰত দেখুৱাইছিলোঁ যি সেই মাঘ বিহুৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে আমাৰ মানুহ মৰিছিল সেইবাবে আমি একো খোৱা পৰা নাছিলোঁ পিঠা চিঠাও এইবাৰ এনেই গ'ল আৰু মাঘ বিহুৰ মাখি মঞ্জা চব এনেই গ'ল সেইবাবে ভাবিছোঁ এটা ভিডিঅ' বনাওঁ বুলি বহুত দিন এতিয়া একো খোৱা নাই মাংস চাংস আজি খাম আৰু একেলগে আপোনালোককো দেখাম আৰু এয়া চাওক এতিয়াহে মাই এতিয়া লাড়ুৰ যোগাৰ কৰি আছে লাড়ু মানে পিঠাৰ যোগাৰ কৰি আছে নাৰিকলৰ পিঠা বনাবলৈ আৰু দে আৰু হ'ব যায় মাঘ বিহুটো খাব নাপালোঁ এতিয়া খাম আৰু গাইজ প্ৰথমতে মাংসটো আনি লওঁ আৰু মাংস হ'লেতো খানা হ'ব মাংস নহ'লে আৰু কি খানা হ'ব তো মাংসটো আনি লওঁ তো চলো তো গাইজ চাইকেল তাকে লৈ যাওঁ আৰু এতিয়া মাংস কিনিবলৈ যাই আছোঁ বহুত ঠাণ্ডা দিছে আৰু এই মাংস আৰু চলো এই মাংস লৈ আপোনালোকে চাব নেকি কি মাংস আছে এই চাওক গাহৰি মাংস হয় আৰু আপোনালোকে মোৰ 1K ছাবস্ক্ৰাইব সোনকালে কমপ্লিট কৰি দিব আৰু বেছি নাই 833 ছাবস্ক্ৰাইব লাগে সেই 833 ছাবস্ক্ৰাইব লাগে সেই আৰু এই মাংসৰ কাৰণে পিঁয়াজ আৰু আদা কাটা হৈছে আৰু এতিয়া মই খৰিটো জুই দি দিওঁ খৰিত বনাব যিহেতু বাহিৰত বনাব ঘৰত বনাব নাপায় বোলে সেইবাবে বাহিৰত বনাব এয়া খৰি এয়া হ'ল গাহৰি এতিয়া গাহৰিটো উহাই ল'ব প্ৰথমতে মানে কিছুমান বেমাৰ চেমাৰ থাকে বোলে সেইকাৰণে গাহৰিটো উহাই ল'ব আৰু এয়া উহাই দিছে জুই দি পেলাই এয়া চাওক আৰু ইহঁতো খাবই আমাৰ কাষৰে হয় একেলগে খাম মানে কি হ'ল চাওক গাহৰিটোৰ তেল আছেনে নাই বেছিকৈ তেল আছেনে নাই সেইটো চাবলৈ কেৰাহীত প্ৰথমতে তেল নিদিয়াকৈ গাহৰিটো পেলাই দিছিলোঁ কিন্তু গাহৰিত তেল আছে বহুত সেইকাৰণে ভাবিছোঁ এতিয়া পিঁয়াজখিনি ভাজোঁ আৰু গাহৰিখিনি ওপৰত থৈ দিছোঁ পিঁয়াজ ভজা হৈ গ'ল এতিয়া মাংস আৰু আলু পেলাই দিছে হ'ব আৰু বেছি টাইম নাই আৰু এয়া চাওক হালধি নিমখ চিমখ দি দিলে এতিয়া ভাজি আছে পূৰা ভাজি আছে আৰু আদা নহৰু পেষ্টটো দি দিওঁ গোটেইখিনি জ্বলা চলা হ'ব তেতিয়াহে ভাল লাগিব মাংসটো খাই তো এয়া চাওক মাংসৰ কালাৰ চাওক গাইজ পূৰা ভাজি পূৰা কালাৰ কৰি দিছে আৰু কাৰ লোভ লাগিছে আপোনালোকে ক'বচোন ভিডিঅ'টো চাই চাওক পূৰা একদম পানী উতলি আছে এয়া চাওক পানী ঢালি দিছে পূৰা উতলি আছে প্ৰায় ৰেডিয়ে মাংসখিনি লাষ্ট অলপমান টাইম কিবা কিবি মছলা দিব আছে সেইখিনি দি এই কমপ্লিট হৈ গ'ল গাহৰি মাংস এতিয়া ঘৰলৈ লৈ যাওঁ আৰু ইফালে আমাৰ দালি বহাই দিছে মাহৰ দালি হয় বহুত দিনে মাঘ বিহুততো মাহৰ দালি খাব পৰা নাছিলোঁ আৰু এয়া চাওক মাংস আৰু কাৰ লোভ লাগিছে কৈ দিয়ক একবাৰ আৰু এয়া ভাত দিছে এই চাওক মাংস মাহৰ দালি আৰু ভাজা আৰু খাৰ আহি আছে এতিয়া খোৱা লোৱা হ'ল এই কাঁহীগিলা এক মিনিট তো গাইজ এনেকৈ ৰাতিপুৱা হৈ গ'ল এতিয়া মই ঘৰত আছোঁ আৰু কালি খালোঁ ভালদৰে বহুত দিন এতিয়া খোৱা নাছিলোঁ যে সেইকাৰণে কালি ভালদৰে খালোঁ আৰু এতিয়া ঘৰত কি চলি আছে অলপমান দেখাওঁ তো ইফালে চাওক এই চাওক মায়ে পিঠা বনাই আছে কি বনাই আছে এতিয়া মায়ে তিল পিঠা বনাই আছে এতিয়া বৰ্তমান এখন খাই চাওঁ ৰওক একবাৰ কেনেকুৱা লাগে বহুত দিন এইটো খোৱা নাইতো বিহুৰ পিঠা আজি খাম কিন্তু যিটো মজা বিহুত লাগে সেইটো মজা এতিয়া নাই তো গাইজ এইখিনি আছিল ভিডিঅ'টো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব এনেই সৰু চাই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ ঘৰতে
তো আপোনালোকে যদি ভাল পায় তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা হৈছে ক'ব ধন্যবাদ।